একালৰ বৃন্দাবন একালত পৰেচন আলৈ আথনি হৈছে নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অকলশৰীয়া হৈ পৰিছে নেকি একালৰ ক্ষমতাশালী নেতাগৰাকী ৰাজ্যখনৰ দুটাকৈ কাৰ্যকালৰ অসম গণ পৰিষদ দলৰ পৰা মুখ্যমন্ত্ৰী তথা চাৰিবাৰকৈ বিৰোধী দলপতি প্ৰফুল্ল কুমাৰ মহন্ত অতি সম্প্ৰতি অকলশৰীয়া হৈ পৰিছে নেকি শেহতীয়াকৈ যেন এই কথাকে আলোচনা চলিছে নেটিজেনৰ মাজত উল্লেখযোগ্য যে বুধবাৰে বিধায়ক আৱাসত থকা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গৃহৰ বিদ্যুৎ আৰু পানীৰ সংযোগ কৰ্তন কৰিলে বিধায়ক আৱাস কৰ্তৃপক্ষই লক্ষণীয় কথাটো হ'ল যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেইবাবাৰো ঘৰ খালী কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশনা অমান্য কৰি আহিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে নতুন বিধায়ক আৱাস গৃহৰ 5 আৰু 6 নম্বৰ স্থানান্তৰৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক বিধায়ক আৱাস গৃহৰ এই নিৰ্দেশনাৰ পিছতেই আকৌ আলোচনাৰ ফেক্টৰ হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী একালৰ প্ৰতাপী তথা সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰীগৰাকী দেশজুৰি পৰিচিত গুপ্ত হত্যাৰ নায়ক হিচাপে অসম আন্দোলনৰ চূড়ান্ত ব্যৰ্থতাৰ পিছত গঠন হৈছিল সশস্ত্ৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীন কিন্তু 90 দশকৰ আশে-পাশে আলফাৰ সশস্ত্ৰ ৰাজনৈতিক পৰিক্ৰমাত খেলি মেলি লগাৰ সময়তে নিজৰ স্বৰূপ প্ৰদৰ্শন কৰিছিল অসম গণ পৰিষদ তথা প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰে যি কথা সৰ্বজনবিদিত অসম গণ পৰিষদ চৰকাৰৰ অনভিজ্ঞতা আৰু স্বজন তোষণৰ বাবে গাদী হেৰুৱাব লগা হ'ল প্ৰফুল্ল কুমাৰ মহন্তই আৰু তাৰ পিছতেই পুনৰ ৰাজ্যৰ শাসনৰ বাঘ জৰি যায় কংগ্ৰেছৰ হাতলৈ ক্ষমতাৰ গাদী দখল কৰিয়েই প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগপ চৰকাৰৰ দিনত সংঘটিত হোৱা গুপ্ত হত্যাৰ তদন্তৰ বাবে গঠন কৰিছিল তদন্ত আয়োগ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জিতেন্দ্ৰনাথ শৰ্মাক লৈ এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি দিলে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰা শৰ্মাক অধ্যক্ষ পাতি দ্বিতীয়খন এজনীয়া তদন্ত আয়োগো গঠন কৰা হৈছিল কিন্তু প্ৰতিখন তদন্ত সমিতি আছিল ফুটুকাৰ ফেন যাৰ বাবে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰে আন এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ খগেন্দ্ৰনাথ শইকীয়াৰ অধ্যক্ষতাত তৃতীয়খন এজনীয়া আয়োগ গঠন কৰা হৈছিল KN শইকীয়া আয়োগে 2007 চনৰ 15 নৱেম্বৰত অসম বিধানসভাত এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছিল কিন্তু লক্ষণীয় কথাটো হ'ল যে তৰুণ গগৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আয়োগ গঠনৰ বাবে গেজেট নটিফিকেশ্যন অবিহনেই কেৱল কেবিনেটৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিয়েই KN শইকীয়া আয়োগ গঠন কৰিছিল আয়োগৰ পৰামৰ্শ মৰ্মেই ৰাজ্য চৰকাৰে 21টা গোচৰ CIDক তদন্তৰ বাবে দিছিল যদিও তথ্য প্ৰমাণৰ অভাৱৰ দোহাই দি সেই গোচৰসমূহ বন্ধ কৰি দিয়া হৈছিল তেতিয়াই প্ৰমাণ হৈছিল কংগ্ৰেছ চৰকাৰৰ মিথ্যাচাৰ সেয়া যি কি নহওক পুনৰ ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আকৌ চৰ্চা হৈছে সেই গুপ্ত হত্যাৰ প্ৰসংগ নিউজ ডেস্ক ৰিপৰ্ট কাৰেণ্ট এণ্ড আছাম